প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৃত্যু হোৱাৰ বাবে আমাৰ ষ্টেচন চাৰিআলি যুৱ জমাতে এটা পদক্ষেপ লৈছে। সেই পদক্ষেপটো হ'ল এইবাৰ ষ্টেচন চাৰিআলিৰ মছজিদ প্ৰাংগণৰ ৰাস্তাৰ ওপৰত যিটো ঈদৰ আমি নামাজ পঢ়োঁ, তাত কোনো আলোকসজ্জা আমি নকৰোঁ, লাইট নজ্বলাওঁ, গেট ইত্যাদি নবনাওঁ। আমি অকল ইয়াত আমাৰ ধৰ্মীয় পৰম্পৰা অনুযায়ী আমি ঈদৰ নামাজহে পঢ়িম। পোনপ্ৰথমে মই শিৱসাগৰ তথা অসমবাসী সকলো ৰাইজক ঈদৰ শুভেচ্ছা জনালোঁ। যিহেতু এইবাৰ পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আজি 50 বছৰ ধৰি আমাৰ ষ্টেচন চাৰিআলি জামে মছজিদৰ সন্মুখত থকা ৰাস্তাৰ ওপৰত আমি পঢ়ি আছিলোঁ। এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৃত্যু হোৱাৰ বাবে আমাৰ ষ্টেচন চাৰিআলি যুৱ জমাতে এটা পদক্ষেপ লৈছে। সেই পদক্ষেপটো হ'ল এইবাৰ ষ্টেচন চাৰিআলিৰ মছজিদ প্ৰাংগণৰ ৰাস্তাৰ ওপৰত যিটো ঈদৰ আমি নামাজ পঢ়োঁ, তাত কোনো আলোকসজ্জা আমি নকৰোঁ, লাইট নজ্বলাওঁ, গেট ইত্যাদি নবনাওঁ। আমি অকল ইয়াত আমাৰ ধৰ্মীয় পৰম্পৰা অনুযায়ী আমি ঈদৰ নামাজহে পঢ়িম। এই কথাটো আমাক আজি ষ্টেচন চাৰিআলি যুৱ জমাতে আমাৰ মছজিদ পৰিচালনা সমিতিক জনালে। আমি সেইটোক আদৰণি জনাইছোঁ। এইটো আমি সকলো ৰাইজক অৱগত কৰিছোঁ যে ঈদৰ পবিত্ৰ ঈদ উল ফিতৰৰ অকল আমি নামাজহে ইয়াত পঢ়া হ'ব।